নমস্কাৰ, মই আজি অসমীয়া ব্লগছৰ মেম্বাৰৰ তৰফৰ পৰা জিতেন মাষ্টৰ জিতুল ৰাজবংশী ওৰফে জিতেন মাষ্টৰ বইজ আছাম এটা কমেডি ভিডিঅ' ইউটিউব চেনেল। জিতুল ৰাজবংশী দা আমাক সদায় সহায় কৰিছিলে। হাঁহি ফূৰ্তি আৰু ধেমালিৰ মাজতে তেওঁলোকে ভিডিঅ' প্ৰস্তুত কৰিছিলে আৰু তেওঁলোকৰ ভিডিঅ'ত আমি ওতঃপ্ৰোতভাৱে সদায় চাই গৈছিলোঁ আৰু আমাৰ বহুখিনি আনন্দ লভিছিলোঁ তেখেতৰ ভিডিঅ'ৰ পৰা। আচলতে ক'ব গ'লে তেওঁ এজন অসমৰ ভ্ৰাম্যমাণ জগতৰ এজন ভাল চেলিব্ৰিটি আছিলে, তাৰকা আছিলে। তেখেতৰ বিয়োগৰ পিছত ৰঙিয়া তামোলপুৰত সেই অঞ্চলটো এক সুখৰ ছায়া হৈ পৰিছে। কথাটো শুনি আমি আৱেগিত হৈছোঁ। সেইবাবে আমি আজি অসমীয়া ব্লগছৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেত য'তেই আছে তেখেতৰ এই বিদেহী আত্মাই যাতে সন্তুষ্টি আৰু শান্তি উপভোগ কৰে, তাৰে কামনা। এটি কম বয়সীয়া ভ্ৰাম্যমাণ জগতৰ এজন নায়ক জিতুল ৰাজবংশী ওৰফে জিতেন মাষ্টৰ। ইয়াৰ মুখ্য তাৰকা আছিলে তেলচোৰা, সৰু অকণমানি ল'ৰা। বইজ আছামৰ কেইটিমান ভিডিঅ'য়ে আমাৰ গোটেই অসমবাসীক আনন্দত মতলীয়া কৰিছিলে আৰু তাৰে মাজৰ পৰা আজি জিতেন মাষ্টৰ ওৰফে জিতুল ৰাজবংশী দাই বিদায় লৈছে। মই আকৌ তেখেতক সহজ শ্ৰদ্ধাঞ্জলি জনাইছোঁ মোৰ তৰফৰ পৰা। তেখেতৰ বিদেহী আত্মাই যাতে শান্তি লভে তাৰে কামনা কৰিছোঁ। এজন 25 বছৰীয়া কম বয়সীয়া ডেকা তেখেতে কৰ্কট ৰোগৰ ভুক্তভোগী হৈ এই জীৱনৰ পৰা মায়ামোহ ত্যাগ কৰি তেখেতে আমাৰ মাজৰ পৰা বহু দূৰলৈ গুচি গ'ল। কিন্তু কম বয়স হ'লেও 25 বছৰ বয়সত তেওঁ গোটেই অসমখনত নাম কৰি গৈছে, সুনাম অৰ্জন কৰি গৈছে। সেইবাবে তেখেতক আমি সদায় মনত পেলাম আৰু মনত ৰাখিম। তেখেতৰ নাটকবোৰ আমাৰ মাজত সদায় চিৰযুগমীয়া হৈ থাকিব। ধন্যবাদ। প্লিজ শ্বেয়াৰ কৰিব চবেই আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেখেতৰ কাৰণে সকলোৱে ভগৱান ঈশ্বৰ আৰু আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাব যাতে তেখেত সদায় সুখী হয়। ধন্যবাদ। জয় আই অসম।